ওয়েলকাম টু মাই ইউটিউব চেনেল আননোন ৰিজন। আজি আপোনালোকক দেখুৱাম অতি সহজত আপোনালোকে আপোনাৰ নিজৰ ইউটিউব চেনেলৰ লিংকটো কেনেকৈ কপি কৰিব পাৰিব। সো আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব, যাতে সকলোতকৈ আগত মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনটো পায়। সো বলক আজি ভিডিঅ' আৰু আজি আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে আপোনালোকৰ নিজৰ ইউটিউব চেনেলৰ লিংকটো অতি সহজতে কপি কৰিব পাৰিব। সো এইটো কৰিবলৈ আপোনাৰ প্ৰথমতে আপোনাৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব। চাওক মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। চাওক অ'পেন কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ আহিব। এনেকৈ ইণ্টাৰফেচ অহাৰ পিছত আপোনাক ইউটিউবত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত চাইছে এনেকৈ ইণ্টাৰফেচ আহিছে। তো আপোনাক কি কৰিব লাগিব, প্ৰথমতে আপোনাৰ যোনটো ছাইট আছে এই ছাইটটো আপোনাক প্ৰথমতে ডেস্কটপ ছাইটত কৰিব লাগিব। চ' ডেস্কটপ ছাইটত কৰিব হ'লে আপোনাক এই ওপৰত এই চুকৰ চাওক যোনটো কাৰ চিন আছে, এই কাৰ চিনত ক্লিক কৰিব। এতিয়া চাওক ক্লিক কৰাৰ লগে লগে মোৰ ইয়াত 3 ডট আহিছে। 3 ডট অহাৰ পিছত আপুনি আপোনাৰ ফোনত এই 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। চাওক ইয়াত লিখা আছে ডেস্কটপ ছাইট বুলি, ইয়াত দেখিব পাৰিছে। এই ডেস্কটপ ছাইডত ক্লিক কৰি এইটো অন কৰি দিব। অন কৰাৰ পিছত এতিয়া চাব পাৰিছে, চাওক এতিয়া ডেস্কটপ ছাইডত অলৰেডি হৈ গৈছে। চ' আপুনি ইয়াত সেই চুকত চাব পাৰিব, জুম কৰি দেখুৱাই আছোঁ ৰ'ব। এইটো মোৰ নিজৰ চেনেলৰ লগো হয়। তো আপোনাৰ মোবাইলতো আপোনাৰ চেনেলৰ লগো দেখুৱাব। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত চাওক ইয়াত দেখিব পাৰিছে ইয়ৰ চেনেল। তো আপোনাৰ মোবাইলত মাই চেনেলো থাকিব পাৰে। তো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক এনেকৈ ইণ্টাৰফেচ খুলিব। ইণ্টাৰফেচ খোলাৰ লগে লগে ওপৰত যোনটো URL আছে ইয়াক URL বুলি কোৱা হয়। চ' এইটোত ক্লিক কৰিব। টাচ বাৰত ক্লিক কৰাৰ পিছত চাওক ইয়াত দেখুৱাইছে কপি কৰাৰ এই ফটোখন দেখুৱাইছে লগোটো। ইয়াত ক্লিক কৰি কপি কৰি ল'ব। মোৰ লিংকটো অলৰেডি কপি হৈ গৈছে। চাওক মই বেক কৰি আছোঁ, বেক কৰি দেখুৱাই আছোঁ। চ' ক্লিক কৰাৰ পিছত আপুনি যিকোনো ছাইডত আপুনি শ্বেয়াৰ কৰিব পাৰিব, মেছেজত হওক বা ছ'চিয়েল ছাইডত হওক বা হোৱাটছআপ, মেছেঞ্জাৰ, ইনষ্টাগ্ৰাম, যিকোনো ছাইডত আপুনি শ্বেয়াৰ কৰিব পাৰিব। চ' মই হোৱাটছআপত দেখুৱাই আছোঁ ৰ'ব, মই দেখুৱাই আছোঁ। মই ইয়াতে দেখুৱাই আছোঁ। আপুনি ক্লিক কৰাৰ পিছত এই টাচ বাৰ ইয়াত দেখিছে কাৰ্চন দেখাই আছে কাগজাৰ। চ' ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সেই টাচ বাৰটোত অলপ সময় টিপি থ'ব। টিপি থোৱাৰ পিছত এৰি দিব। চাওক ইয়াত পেজ দেখাই আছে। চ' ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰাৰ লগে লগে চাওক এইটো কিন্তু মোৰ লিংক হয়, মোৰ ইউটিউবৰ চেনেলৰ লিংক হয়। চ' এইটো চেণ্ড কৰি দিব। মই চাওক চেণ্ড কৰি আছোঁ, অলৰেডি মোৰ চেণ্ড হৈ গৈছে। চ' এনেকৈ কৰি আপুনি আপোনাৰ নিজৰ চেনেলৰ লিংকটো কপি কৰিব পাৰিব আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব পাৰিব। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি লওক। ধন্যবাদ।